পাপাৰ ফোন লৈ গৈছোঁ আজি নিজৰ ফোনটো ফুল কাৰণে পাপাৰটোৰ পৰা উঠি স্পেচ ফুল হৈ যাব হৈছে চাগে যেহেতু আমাৰ সৰস্বতী মা আমাৰ এডুকেশ্যনৰ ওপৰত মানে বেছ কৰে ন সেইকাৰণে মানে আমি প্ৰেয়াৰ কৰিব লাগে ভালকৈ যাতে এক্সামবোৰ আহি আছে সৰস্বতী পূজা বছৰৰ মূৰত এবাৰে আহে আৰু এইটো ছোৱালীবোৰৰ কাৰণে বিশেষকৈ মানে বিশেষ দিন আৰু গেলেৰী ফুল নোহোৱালৈকে উঠিম আৰু পূৰা তেনেকৈ হৈছে চাগে 20খনমান আৰু মাৰিবলৈ বাকী আছে নাই নাই ৰীল নবনাওঁ ফটো উঠোৱা টাৰ্গেট এটা দুটা ভাল ফটো আহিলেই হৈ যায় আৰু টাৰ্গেট আৰু একো নাই এনেকুৱা গেলেৰী ফুল একদম ৰীলছ মানে ফটো বেছিকৈ উঠিছোঁ বাৰু পাপাৰ ফোন লৈ গৈছোঁ আজি নিজৰ ফোনটো ফুল কাৰণে পাপাৰটোৰ পৰা উঠি টাৰ্গেট নাই যেতিয়ালৈ ভাল লাগি আছে ফটো তেতিয়ালৈ উঠাই থাকিম স্পেচ ফুল হৈ যাব হৈছে চাগে নাই নাই ৰীলছ বনোৱা নাই এতিয়ালৈ সেইটো ঘৰত গৈ চাম আৰু বনে যদি বনাম সেনেকৈ কৰা নাই কিন্তু এনেই মেইনটো উদ্দেশ্যটো এইটোৱে হয় ন যে সৰস্বতী আমাৰ পঢ়াৰ কাৰণে হয় যেতিয়া আশীৰ্বাদটো লোৱাটো মেইন উদ্দেশ্য চ' সেইটোৱে মেইন এয়া বাকীটো কাপোৰ পিন্ধা সেইবোৰতো ছেকেণ্ডেৰী আৰু তাকে ট্ৰেফিক বহুত আছিলে সেইটো কষ্টটো আছে মানুহ বহুত কিন্তু এনেই বাকীটো ভাল লাগিছে আমি যিহেতু আমাৰ সৰস্বতী মা আমাৰ এডুকেশ্যনৰ ওপৰত মানে বেছ কৰে ন সেইকাৰণে মানে আমি প্ৰেয়াৰ কৰিব লাগে ভালকৈ যাতে এক্সামবোৰ আহি আছে সেইকাৰণে নাই ৰীলটো মই নবনাওঁ একচুৱেলি কিন্তু ফটো ভাল হয় আৰু ৰীল এতিয়ালৈ বনোৱাই নাই মানে অলপ আগতহে আহিছোঁ আমি টাৰ্গেট হয় ইমান দিনৰ মূৰত আহে সৰস্বতী পূজা আৰু ইমান এক্সাইটেড হৈ থকা যায় কেৱল এই সৰস্বতী পূজাৰ কাৰণে আৰু উঠিব আছে ফটো এতিয়ালৈ হোৱা নাই সৰস্বতী পূজা বছৰৰ মূৰত এবাৰে আহে আৰু এইটো ছোৱালীবোৰৰ কাৰণে বিশেষকৈ মানে বিশেষ দিন আৰু ভাবোঁ এতিয়া ভাবিব লাগিব কিমান ফটো উঠো গেলেৰী ফুল নোহোৱালৈকে উঠিম আৰু পূৰা সৰস্বতী পূজা বুলি ক'লে মনলৈ ফাৰ্ষ্টত আহেতো শাৰী পিন্ধি ফ্ৰেণ্ডছৰ লগত ওলোৱা পুষ্পাঞ্জলি লোৱা ঘৰত পূজা এইবোৰে চব নাই নাই ৰীল নবনাওঁ ফটো উঠোৱা টাৰ্গেট এটা দুটা ভাল ফটো আহিলেই হৈ যায় আৰু টাৰ্গেট আৰু একো নাই এনেকুৱা ডিপেণ্ড কৰে আৰু সময়ৰ লগত এতিয়া সকলো বস্তু পৰিৱৰ্তন হৈছে হয় জানো চ' সেইটো ক্ষেত্ৰত চাব গ'লে বৰ্তমান সময়ত ৰীলছ হওক ফটোজ হওক ছ'চিয়েল মিডিয়া এইটো প্লেটফৰ্মত মানুহ বেছি জড়িত হৈ থাকে নহয় জানো চ' সেইটো কাৰণে ৰীলছ আৰু ফটো বহুত বেছিয়ে দৰকাৰী বুলি ভাবোঁ আৰু কিন্তু চাব গ'লে আগৰ সময়ত যিটো সৰস্বতী পূজা আছিলে হয়তো বা কোনোবাখিনিত সেই মাদকতাটো এতিয়া নাই কিয় নাই মানুহ ইমানে মোবাইলত ব্যস্ত হৈ গৈছে মানে আহিছে পূজা বহুত এনেকুৱা ষ্টুডেণ্ট আছে যে পূজা চূজা নাই মানে ফটো ৰীলছ ভাইৰেল হ'ব লাগে কিবা হ'ব লাগে এইবিলাকতে আৰু গেলেৰী ফুল মানে নিজৰ ফটো আছে বেলেগৰো ফটো উঠাই দিছোঁ তেনেকৈ মানে ন চবৰে ফটো আছে তেনেকৈ হৈছে চাগে 20খনমান আৰু মাৰিবলৈ বাকী আছে গেলেৰী ফুল একদম ইনষ্টা ৰীলছ নাই মই ৰীল নবনাওঁ ফটোতে কাফি হৈ যায় আৰু